নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হোৱা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজি ৰাতিপুৱাৰ খবৰ কেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত জনাবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে যুদ্ধত প্ৰাণ হেৰুৱালে 40কৈ অধিক ইউক্ৰেইন সেনাই আৰু 18জনকৈ অধিক সাধাৰণ জনতাৰ মৃত্যু হৈছে। এই মুহূৰ্তত জনাবলৈ লৈছোঁ দৰ্শকসকল প্ৰায় 40কৈ অধিক ইউক্ৰেইন সেনা বৰ্তমানে যুদ্ধত প্ৰাণ হেৰুৱালে আৰু 18জনকৈ অধিক লোক সাধাৰণ জনতাৰ মৃত্যু হৈছে। ৰাছিয়াৰ লগতে সকলো ধৰণৰ কূটনৈতিক আলোচনা বন্ধ কৰিলে ইউক্ৰেইনে আৰু এতিয়া কোনো ধৰণৰ আলোচনা নহয় ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত। দৰ্শকসকল বৰ্তমানে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি ভয়ংকৰ যুদ্ধ আৰম্ভ চলি আছে আৰু সেই খবৰখনত অসমৰো বহুতো ছাত্ৰ আছে বুলি জানিব পৰা গৈছে। অসমৰ নগৰবিলাকে ধৰি তেজপুৰৰ বহু কেইজন ছাত্ৰ বৰ্তমানে ৰাছিয়াত যি যুদ্ধ চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তাত উপস্থিত আছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আজি ৰাতিপুৱাৰ ভাগতে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ 3দিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত হ'বহি। এই মুহূৰ্তত জনাবলৈ লৈছোঁ দৰ্শকসকল আজি হৈছে 25 ফেব্ৰুৱাৰী আৰু আজি কিছু সময়ৰ পিছত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ 3দিনীয়া ভ্ৰমণসূচীৰ প্ৰতি লক্ষ্য ৰাখি অসমত আহি উপস্থিত হ'ব আৰু এই খবৰখনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ 3দিনীয়া ভ্ৰমণসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰৰ আৰক্ষী উপায়ুক্ত কাৰ্যালয়ে গুৱাহাটী মহানগৰীত যান বাহন চলাচল ক্ষেত্ৰত বহুতো নতুন নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত জনাবলৈ লৈছোঁ দৰ্শকসকল ৰাষ্ট্ৰপতি ভ্ৰমণৰ সময়ত প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰৰ বাবে জাৰি কৰা হৈছে পথ নিৰ্দেশনাসমূহ। এই মুহূৰ্তত জনাবলৈ লৈছোঁ দৰ্শকসকল প্ৰায় 27 নং আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথত 25 ফেব্ৰুৱাৰী অৰ্থাৎ আজি ৰাতিপুৱাৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ কোনো ধৰণৰ ব্যৱসায়িক যান বাহন চলাচল কৰিব নোৱাৰিব আৰু এয়া আজি ৰাতিপুৱাৰ ভাগৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা 10 বজালৈ কোনো ধৰণৰ ব্যৱসায়িক যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে 27 নং আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু 26 ফেব্ৰুৱাৰীৰ দিনাখন পুৱা 5 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ এই পথ দুটাত কোনো ধৰণৰ ব্যৱসায়িক পথ অৰ্থাৎ যান বাহন চলাচলো কৰিব নোৱাৰিব আৰু ইপিনে কোৱা হৈছে গুৱাহাটী মহানগৰীত AT ৰোড MG ৰোড FC ৰোড কায়বুল্লা ৰোড GNB ৰোড B বৰুৱা ৰোড GS ৰোড আৰু পাঞ্জাবাৰী ৰোডকে ধৰি 25 ফেব্ৰুৱাৰী পুৱা অৰ্থাৎ আজি ৰাতিপুৱাৰ পৰা 7 বজাৰ পৰা নিশা 10 বজালৈ কোনো ধৰণৰ ব্যৱসায়িক যান বাহন সৰু সুৰা মধ্যমীয় ডাঙৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকাৰ নিৰ্দেশ কৰিছে আৰু ইপিনে কোৱা হৈছে নামনি অসমৰ পৰা মাছখোৱা আৰু পল্টন বজাৰ অভিমুখে অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ 25 ফেব্ৰুৱাৰীত জালুকবাৰীৰ পৰা ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ'ব আৰু বাছসমূহক ISBTলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে দৰ্শকসকল কোৱা হৈছে গুৱাহাটী মা কামাখ্যা মন্দিৰলৈ অহা দৰ্শনাৰ্থীসকলকো 25 ফেব্ৰুৱাৰী ৰাতিপুৱা 6 বজাৰ পৰা অৰ্থাৎ আজি ৰাতিপুৱা 6:30 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কামাখ্যা মন্দিৰলৈ অহা মূল পথৰ পৰিৱৰ্তে পাণ্ডু মন্দিৰৰ ঘাটৰ পৰা নিৰ্মাণ কৰা বিকল্প পথ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু জৰুৰীকালীন বাহনৰ পৰিৱৰ্তে আজি ৰাতিপুৱাৰ পৰা বিমানবন্দৰৰ পৰা কামাখ্যা গেটলৈ পুৱা 11:20 বজাৰ পৰা দুপৰীয়া 12:15 বজালৈ যান বাহন চলাচল ক্ষেত্ৰত বহুতো নিয়ম দিয়া হৈছে আৰু কামাখ্যা গেটৰ পৰা MD ৰোড B বৰুৱা ৰোড হৈ কইনাধৰালৈ দুপৰীয়া 12:30 বজাৰ পৰা 1:40 বজালৈ যান বাহন চলাচল ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব। GS ৰোডৰ পৰা পাঞ্জাবাৰী ৰোডত সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6:45 বজালৈ যান বাহন চলাচল ক্ষেত্ৰত বাধা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই মুহূৰ্তত জনাবলৈ লৈছোঁ দৰ্শকসকল আজি ৰাতিপুৱাৰ ভাগত অসমত আহি উপস্থিত হ'বহি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাছিয়া আৰু ইউক্ৰেইন আক্ৰমণ কৰাৰ সময়তে দুদিনীয়া ভ্ৰমণসূচীলৈ ৰাছিয়াত উপস্থিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান
আৰু ৰাছিয়া আৰু ইউক্ৰেইন আক্ৰমণক বিশ্বৰ অধিকাংশ দেশে গৰিহণা দিয়াৰ সময়ত পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকী ৰাছিয়া ভ্ৰমণ কৰালৈ বহু দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ ওপৰত নজৰ ৰাখিছে বুলি সদৰি কৰে ভাৰতৰ কংগ্ৰেছী সাংসদ শশী থাৰুৰে ইমৰান খানৰ ৰাছিয়া ভ্ৰমণক সমালোচনা কৰি যদি ইমৰান খানৰ আত্মসন্মান আছে তেতিয়াহ'লে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে যি পথ গ্ৰহণ কৰিছিল সেই পথৰ অনুকৰণ কৰিবলৈ আহ্বান জনায় দৰ্শকসকল বৰ্তমানে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি যুদ্ধ চলি আছে আৰু সেই শুভকণত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান গৈ ৰাছিয়াত গৈ উপস্থিত হৈছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ আপোনালোকে জানিবলগীয়া খবৰ দৰ্শকসকল আত্মহত্যাৰ শিহৰণকাৰী ভিডিঅ' 2,20,000 ভোল্টৰ বিদ্যুতৰ খুঁটাত হুজাই জিলাৰ ডবকাৰ এজন যুৱক আত্মহত্যা কৰিবলৈ বুলি বিদ্যুতৰ খুঁটাত উঠি যায় যুৱকজন আৰু আত্মহত্যাৰ চেষ্টা কৰা এই শিহৰণকাৰী দৃশ্য বন্দী হৈ পৰিছে কেমেৰাত ডবকাত বিদ্যুতৰ খুঁটিত উঠি আত্মহত্যাৰ চেষ্টা কৰে এজন যুৱকে ডবকাৰ নাম ডবকা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা আৰু যুৱকজনৰ নাম হৈছে ৰিবুল ইছলাম যুৱকজন এই মুহূৰ্তত জানাবলৈ লৈছো দৰ্শকসকল আৰু ঘটনাৰ ৰহস্য হৈছে যুৱকজনে দেউতাকৰ ওচৰত দাবী কৰিছিল এখন বাইক আৰু দেউতাকে বাইক নিদিয়াৰ বাবে তেওঁ 2,20,000 ভোল্টৰ কাৰেণ্টৰ খুঁটিত উঠি আত্মহত্যাৰ চেষ্টা কৰে আৰু তাৰ পিছত ভিডিঅ' ভাইৰেল হৈ পৰিছে সমগ্ৰ ছ'চিয়েল মিডিয়াত এই মুহূৰ্তত আপোনালোকক এই ভিডিঅ' ক্লিপটো দেখুৱাবলৈ যত্ন কৰিম ঘটনাস্থলীৰ দৰ্শকসকল আপোনালোকে প্ৰত্যক্ষ কৰক উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰত এগৰাকী কি হ'ব এতিয়া ইমান ডাঙৰ ঘটনা এটা কওক আমি দেখুৱাই আছোঁ আমি সকলোকে জনাওঁ ইমিডিয়েট আৰক্ষী বাহিনীক খবৰ দিয়া হৈছে সকলো আহিছে আমাৰ ইয়াৰ পৰাই খবৰ দিয়া হৈছে আৰক্ষী আহিছে আৰু নিৰাপত্তা বাহিনীও আহি আছে আমি দেখুৱাই ল'ব বিচাৰিছোঁ বাপৰে ইয়াতে এগৰাকী লোকেল ব্যক্তি আছে আপোনাৰ পৰা জানিব কোন মানুহজন কোন কিয় উঠিছে তাতে তাৰ মানে বাইক মানে দিবৰ কাৰণে আৰু বাইক দিয়া নাই বাইক দেউতাকে বাইক দিয়া নাই পইচা দিয়া নাই সেইকাৰণে উঠি গৈছে বয়স কিমান মই হ'ব 17-18 এনেকুৱা হ'ব এতিয়া কি বাইক দি ইমান ডাঙৰ উঠি গৈছে ইয়াতে কাৰেণ্ট আছে নেকি কাৰেণ্ট এতিয়া নাই বন্ধ কৰি দিছে কাৰেণ্ট বন্ধ কৰা হৈছে ভাগ্যবাল যে কাৰেণ্ট বন্ধ কৰা হৈছে বাপৰে বাপ বাইক দিয়াৰ কাৰণে বাপেকে বাইক নিদিয়াৰ কাৰণে উঠিছে আত্মহত্যা কৰিবলৈ কিমান সাংঘাতিক কথা চাওকচোন মানুহ